গুড মৰ্ণিং। বেটিক লৈ আহিলোঁ বিচাৰ যাবলৈ। আহি ইয়াতে অকণমান ঝুলনাখন দেখি ৰিহানা যে মই অলপ জ্বলিছোঁ আৰু ভাবিলোঁ মেমৰিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। ব'লা ব'লা ব'লা। বিচাৰজৰা আইতাজনীক ওচৰলৈ গৈ আছোঁ। কেনেকৈ যাব লাগে আপোনালোকক সকলোখিনি বুজাই দিম। এইটো ৰাস্তা দি পূৰা গৈ থাকিব লাগিব চিধা। এয়া বৰপাত্ৰ স্কুলৰ ফ্ৰণ্টৰ ৰাস্তাটো আৰু চিধা গৈ থাকিব লাগিব এনেকৈ। এইখন আমাৰ বৰপাত্ৰ হাই স্কুল আৰু এইফালে এইটো ৰাস্তা দি চিধা যাব লাগিব। চিধা গ'ল এইটো ওচৰতে দেখিছে শিৱ মন্দিৰ ওচৰেদি এইটো কেঁকুৰিটো দি আকৌ এনেকৈ যাব লাগিব। গৈ এইটো পাক আকৌ এনেকৈ মাৰিলে মানে হ'ব আৰু। এতিয়া চিধা এইদৰে গৈ থাকিব লাগিব। এইফালে এখন ইয়াত তিনিকুৰীয়া গাঁৱৰ মাজেদি গৈ আছোঁ আৰু এতিয়া ফাইনেলি অলপ পাইছোঁহি আৰু এইফালে এইটো চিৰা মিল দেখিছেনে? এই চিৰা মিলৰ কিনাৰৰ ৰাস্তাটো দি যাব লাগিব বিচাৰজৰা আইতাজনী ঘৰলৈ। গাঁওখনৰ নাম হ'ল দেউলীয়া গাইন গাঁও। এই ৰাস্তাটো দি গৈ দুঘৰ পাৰ হৈয়ে আইতাগৰাকীৰ ঘৰ। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তেওঁৰ ওচৰত আৰু তেওঁৰ ওচৰত যোৱা মানে বহুত ভালো পাইছে। ডক্তৰৰ ট্ৰিটমেণ্ট কৰি ভাল পোৱা নাছিলে কিছুমান লোক। চাওক ফাইনেলি তেওঁ ঘৰ মই পাই গ'লোহি। এয়া তেওঁ ঘৰ। আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল 7 মে'। এতিয়া বাজিছে সময় 10টা ৰাতিপুৱা। আজি আহিলোঁ মই এঘৰ মানুহলৈ, মানে মোৰ বিচা লাগিলে হাতত এনেকুৱাত বিচা যোৱাবৰ কাৰণে আহিছোঁ। তাকে ভাবিছোঁ ভ্লগটো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আজি ভ্লগটোত কি কৰোঁ নকৰোঁ। বিচা জৰাবলৈ আহি গ'লোঁ আইতাগৰাকীৰ ওচৰলৈ। আৰু বেলেগ মানুহ আইতাগৰাকীৰ ওচৰত বিচা জৰাই আছে বহুত ধুনীয়াকৈ। তেওঁ বহুত দিনৰ পৰা মানে আজি 50 বছৰমান হ'ব তেওঁ মানে বিচা জাৰে। মানে বহুত দূৰ দূৰণি ঠাইৰ পৰা আহে। ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী সকলো ঠাইৰ পৰা আহি ইয়াত তেওঁৰ ওচৰত জৰাইহি। বহুত ধুনীয়াকৈ জৰাই। ভাবিলোঁ আপোনালোকৰ মাজতে শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভিডিঅ'টো অলপকৈ কৰি থ'লোঁ আৰু। বিচা জৰাবৰ কাৰণে নামটো কি তোমাৰ? স্পৰ্শ অন্তৰিক্ষ বৰুৱা। ঘৰ? মোৰ ঘৰ আমলাপট্টি। শিৱসাগৰ। এই ভাইটিটোকো লগ পাই মানে দুইজনে চাই আছোঁ আৰু বস্তুবোৰ। গোটেই ঘৰৰ পৰিৱেশ ইমান ধুনীয়াকৈ, গাঁৱলীয়া এটা পৰিৱেশ ইমান ধুনীয়াকৈ ৰাখিছে। হয় নাই? আপোনালোকৰ ভাল লাগেনে নাই কমেণ্ট কৰি। ইয়াত নাৰ্চাৰী এখন কৰিছে। ইয়াত নাৰ্চাৰীবোৰ দেখিলে বহুত ধুনীয়া বিধৰ হেৰি আছে। চাওক এইবিলাক ফুলবিলাক আছে।
আপোনালোকেও আহিব পাৰে ইয়াৰ পৰা নিবলৈ। আৰু অৰ্কিডবোৰ আছে, কি ধুনীয়াকৈ সজাই থৈছে অৰ্কিডবোৰ। চাওক কেঁচৰ কাম কৰা দিনা আহিছিলে, কি নাম আছিলে তাই? তৰা তাইতো গেলি গৈছিল। ইমান সজোৱাই ফুলি ফুলি গৈছে আজি 4 দিন হ'ল। আহিব দেখিছা কিমান আহিলে। আমাৰ মিষ্টাৰো বিচা লাগিছে ইয়াত। পানীখিনি লৈ বাতিটোত মানে পূৰা তেওঁ মানে মন্ত্ৰ মাতি থাকে। নিজে নিজে যদি বিচা যায় মানে লাগে মানে নোমবোৰ ওলাই যায়। চব এয়া চাক এইসোপা নোম ওলাইছে, দেখিছেনে? এয়া এতিয়া গাড়ী চাড়ী চলাওঁতে মেলোঁতে লাগে লাহে লাহে পোৱালিটো। এইসোপা ওলাইছে হা? এবাৰ নাই ওলোৱা দেই, 3বাৰ যায়। এতিয়া যাওঁ দে এটা। আহিবা 3 দিন আহা। হা কাইলৈ আহিম। প্ৰয়োগ কৰোৱাই